দৰ্শকসকল, আজি মোৰ এই ভিডিঅ'টিত আপোনালোকক উল্লেখনীয় পলাশবাৰী ধাৰাপুৰ পথ অংশ মই দেখুৱাবলৈ ওলাইছোঁ। এই পলাশবাৰী ধাৰাপুৰ পথ অংশ পুৰণি আছাম ট্ৰাংক ৰোডৰ এটা অংশ আৰু বৰ্তমান এই পথছোৱা এটা পথ পৰিবহণৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। বৰ্তমান নামনি অসমৰ বহুতো যাত্ৰী তথা যান বাহন এই পথেৰে গোৱালপাৰা আদি নামনি অসমৰ জিলাসমূহৰ পৰা মেঘালয়কে আদি কৰি বিভিন্ন অঞ্চলৰ পৰা আহি গুৱাহাটী সোমায় আৰু গুৱাহাটীৰ বাহিৰে দূৰ দূৰণিলৈকে গুচি যায়। তাৰোপৰি এই পথটি ইমানেই উল্লেখনীয় হৈ পৰিছে যে ইয়াৰ লগত পলাশবাৰী শুৱালকুছি দলংখন সংযোগ হৈ পৰিব আৰু তেতিয়াই উত্তৰ অসমৰ বিভিন্ন অঞ্চলৰ পৰা বা অসমৰ বাহিৰৰ অঞ্চলৰ যান বাহনসমূহ এই দিশেৰে আহি গুৱাহাটী মহানগৰ তথা ইয়াৰ বাহিৰে দূৰণিলৈকে যাবলৈ পাৰিব। দৰ্শকসকল, ইতিমধ্যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা গড়ল হৈ ধাৰাপুৰলৈকে 4 লেনৰ কাম সম্পন্ন হোৱাৰ পথত আৰু গড়লৰ পৰা পলাশবাৰীলৈকে অদূৰ ভৱিষ্যতে অতি শীঘ্ৰেই এইটো 4 লেনলৈ উন্নীতকৰণ কৰা হ'ব, কিয়নো পলাশবাৰী শুৱালকুছি দলং 2028 চনত সম্পন্ন হোৱাৰ পথত। দৰ্শকসকল, এই ইতিমধ্যে গড়লৰ পৰা ধাৰাপুৰলৈকে যি 4 লেনৰ কাম হৈছে তাত বিভিন্ন কামৰ অগ্ৰগতি হৈছে আৰু সেই পথ অংশ সমাপ্ত হোৱাৰ দিশে আগবাঢ়িছে। দৰ্শকসকল, উল্লেখনীয় যে পলাশবাৰী ধাৰাপুৰ পথ অংশই পলাশবাৰী শুৱালকুছি দলং, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ আৰু গুৱাহাটী মহানগৰীক তিনিটা প্ৰধান কেন্দ্ৰ সংযোগ কৰি গৈছে। গতিকে এই পথছোৱা অদূৰ ভৱিষ্যতে ই এটা পথ পৰিবহণৰ মাইলৰ খুঁটি হৈ ৰ'ব। দৰ্শকসকল, এয়া ধাৰাপুৰ আৰু ধাৰাপুৰৰ ইতিমধ্যে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই পলাশবাৰী ধাৰাপুৰ অংশৰ পথটো লগ লাগিব।